ফ্ৰেন্ডছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ স্কিন পেইণ্টিং। আপোনালোকে সহজে ঘৰতে কেনেকৈ কৰিব পাৰিব তাৰ ওপৰতে আজি আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিব খুজিছোঁ। আপোনালোকে ঘৰত মোৰ ভিডিঅ'টো চাই আপোনালোকে ট্ৰাই কৰিও চাব পাৰে ঘৰত ইমান সহজে কেনেকৈ বনাব পাৰি। আৰু মোৰ ভিডিঅ'টো যদি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই আপোনালোকে সকলো জানিব পাৰিব। মই এটো যে ক্লিয়াৰকৈ দেখাই দিওঁ সকলো ভিডিঅ'তে যাতে আপোনালোকেও ঘৰত বনাই চাব পাৰে। আজিও মোৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু সম্পূৰ্ণকৈ চালে সকলো জানিব পাৰিব কেনেকৈ সহজতে স্কিন পেইণ্টিং আপোনালোকে নিজৰ উকা কাপোৰযোৰত স্কিন পেইণ্টিং কৰি ফুলাম কাপোৰ কৰি তুলিব পাৰে। তাৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, আপোনালোকে শেষলৈ চাব। এয়া মই স্কিন পেইণ্টিংখনত এয়া মই ফুল সিলেক্ট কৰিছোঁ এই দুটাৰ মই ফুলটো এতিয়া মই এইটো ফুল বনাম। এইটো ফুলত মই টেপ মাৰি ল'ব লাগিব, মানে নহ'লে দুটা ফুল উঠি যাব। এইটো চাইডে এইখিনি এনেকৈ এইটো চাইডত মই টেপ মাৰি ল'ব লাগিব এইখিনি, যাতে এইটো ফুলটো আকৌ মেখেলাখনত ডাবল ফুল হৈ নুঠে, নহ'লে বেয়া দেখা হ'ব। সেইকাৰণে আপোনালোকে চাই যাবচোন, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে বস্তুটো গম নাপাব কেনেকৈ কৰে, চাই যাব। এয়া পেইণ্টিংখন মই কেনেদৰে আঠা লগাই দিলোঁ, টেপ লগাই দিছোঁ যাতে এইটো ফুল মেখেলাখনত লগ নালাগে। আৰু ছাইডত এনেকৈ দিয়া কাৰণটো হ'ল ছাইডেৰে কেতিয়াবা লিক হোৱাৰ চান্স থাকে, এনেকৈ টেপটো মাৰি দিলে লিক হোৱাৰ চান্সটো বহুত কম। আৰু মই ব্লেক কালাৰত টেপ লগাই দিছোঁ, আপোনালোকে যি টেপ লগালেও লগাব পাৰে। মই এখন কাগজত কৰি চাম, প্ৰথম মই এখন কাগজত কৰি চাম। এনেকৈ কাগজখনৰ ওপৰত এখন দি দিলোঁ, দি উঠি মই এতিয়া কৰি চাম। পেইণ্টিংটো কৰিবৰ বাবে মই সামগ্ৰী লৈছোঁ এইখন পেইণ্টিংখন আৰু এডাল ব্ৰাছ আৰু এইটো কালাৰ মই ব্লেক কালাৰ লৈছোঁ আৰু এইটো লৈছোঁ পানী। এইটো কালাৰৰ লগত মিক্স কৰিব লাগিব এই পানীটো। মই আপোনালোকক দেখাই আছোঁ, স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়া সকলো জানিব পাৰিব। এতিয়া মই এইটো এটা বাতি লৈছোঁ আৰু এইখন চামুচ লৈছোঁ। এই বাতিটোত মই 2 চামুচ এনেকৈ কালাৰ উলিয়াই ল'ম, 2 চামুচ উলিয়াই ল'ম। 2 চামুচ লৈ লৈছোঁ। এতিয়া এই পানীটো মই 2 চামুচ দি দিম। এতিয়া পানীটোৰ লগত কালাৰখিনি মিহলাই থাকিব লাগিব, এয়া মিহলাই থাকিব লাগিব। আপোনালোকে অলপ টাইম মিহলাব, কাৰণ লগালগ কালাৰটোত পানীখিনি ঢালি মিক্স কৰিয়েই কালাৰটো ইউজ নকৰিব, অলপ মিহলাই থাকিব। মোৰ কালাৰখিনি মিহলি কৰা হৈ গৈছে। এতিয়া মই ফাৰ্ষ্ট এখন কাগজত কৰি চাম। ফাৰ্ষ্ট আপোনালোকে কালাৰটো ফুলটোত নিদিব, ছাইডত দি ল'ব। ফাৰ্ষ্ট এনেকৈ ছাইডত দি ল'ব, তাৰপিছত ফুলটোলৈ টানি আনিব। অলপ হেঁচি দিব যাতে সম্পূৰ্ণকৈ লাগি যায়। এয়া কাগজখনত এনেকৈ দিছোঁ। এইটো ফুলত অলপমান কালাৰটো বেছি হ'ল, মোৰ কালাৰটো দিওঁতে অলপ বেছি হৈছে, এইটো পূৰা জোখৰ হৈছে। এতিয়া মই কাপোৰত ইউজ কৰি চাম। মই এইখন কাপোৰত কৰিব লৈছোঁ, এয়া দীঘলকৈ মেলি লৈছোঁ। মই তলত কাগজ লৈছোঁ, মোৰ বাতৰি কাগজ নাছিল, দীঘলকৈ মেলি ল'ব। মোৰ এনেকৈ সৰু কাগজে দি দিছোঁ এনেকৈ। এতিয়া আপোনালোকে চাব কেনেকুৱা হয়। ইয়াত মই কালাৰটো দি লৈছোঁ, এতিয়া ফুলটোত এনেকৈ দি দিম। অলপ হেঁচি দিব বুলি কৈছোঁ মই আপোনালোকক। কেনেকুৱা হৈছে এয়া চাওক, কিমান ধুনীয়া হৈছে। এয়া মোৰ মেখেলাখন ৰেডি হৈ গৈছে, ভাল দেখাই হৈছে, ভাল লগাই হৈছে বাৰু। মই ফাৰ্ষ্ট আজি ট্ৰাই কৰিছোঁ কিন্তু।
আপোনালোকক যি বস্তু দেখাওঁ চব ফাৰ্ষ্ট ট্ৰাই কৰিয়ে দেখাওঁ এয়া আজি যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু মই আপোনালোকক নতুন নতুন ভিডিঅ'সমূহ দিবলৈ ট্ৰাই কৰিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকৈ স্কিন পেইন্টিং কৰিব আপোনালোকেও ট্ৰাই কৰি চাব মই সম্পূৰ্ণকৈ ধুনীয়াকৈ দেখাই দিছোঁ আজিলৈ এৰিছোঁ ধন্যবাদ